তো ভাই ভণ্টিসকল আপোনালোকৰ কাৰণে নতুনকৈ এটা জব হৈছে। তো এই জবটো আগত জনাৰ বিষয়ে আপোনালোকে এইটো কথা মানে শুনি লওক যে আমি মানে এইবোৰ যোনবোৰ জব ন সেইবোৰ থাৰ্ড পাৰ্টিৰ পৰা সংগ্ৰহ কৰোঁ। তো কিবা কিবি যদি ইহঁতি মানে হেৰি খোজে মানে ধৰক কিবা পইচা চইচা খোজে তেনেহ'লে এইটো আমি ৰেছপনচিবল নহয়, কাৰণ আমি থাৰ্ড পাৰ্টিৰ পৰাহে সংগ্ৰহ কৰোঁ। তো আপোনালোকে যিকোনো পে'মেণ্ট কৰাৰ আগত ন নিজে হেৰি হ'লেও মানে অলপ গম পাই ল'ব কথাবোৰ, তাৰপিছতহে আপোনালোকে পে'মেণ্ট কৰিব। যদি জেনুইন যেন লাগে তেতিয়াহে আপোনালোকে পে'মেণ্ট কৰিব। তো আমি যিমান পাৰোঁ জেনুইন বস্তু দিবলৈ চেষ্টা কৰিছোঁ, তথাপি আমাৰ পৰা ভুল হ'ব পাৰে। তো সেইকাৰণে ৱাৰ্ণিং কথাটো আপোনালোকক কৈ দিছোঁ। তো আছাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি, অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ফালৰ পৰা এটা জব মুকলি হৈছে, যাৰ লাষ্ট ডেট হৈছে আপোনাৰ 10 তাৰিখ 4/মাহ 2025। এতিয়াও 10 দিনমান বাকী আছে। তো আপোনালোকে কৰিব পাৰে, মানে এপ্লাই কৰিব পাৰে যদি কৰে। তো এডুকেশ্যন কোৱালিফিকেশ্যন BSc হ'ব লাগিব, নতুবা IIT থাকিব লাগিব। BSc যাৰ কমপ্লিট হ'ল তেওঁলোকে আবেদন কৰিব পাৰে। তো গভৰ্ণমেণ্ট জব হয়, চেলেৰি আপোনাৰ 44,000 দিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী অফ কম্পিউটাৰ চায়েন্স BSc ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি অফ ইনষ্টিটিউটৰ ইকুইভেলেণ্ট হ'ব। তাৰপিছত এজ লিমিট আপোনাৰ 21 years আৰু 42 years হ'ব পাৰে, মানে 42 years হ'লৈ যাব পাৰে মানে। তো 1 তাৰিখ 1/1/2025 আপোনালোকৰ এইটো মানে এইজটো ধৰিব, তাতকৈ বেছি নধৰে। তো এইটো অনলাইন যোগে নহ'ব, অফলাইন যোগে আপোনালোকে এপ্লাই কৰিব লাগিব। য'ত ভেনিউটো হৈছে আপোনাৰ আছাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি, এনচিলাৰী ব্লক, জনতা ভৱন, দিছপুৰ, গুৱাহাটী 06 এইটো এড্ৰেছ। ত' ডেট আৰু টাইম হৈছে আপোনাৰ 10 তাৰিখ 4/মাহ 2025 10 বজাত, মানে এইটো শ্বিডিউল কৰা হৈছে। তো আপোনালোকে যাব পাৰে, এপ্লাই কৰিবগৈ পাৰে। আৰু ইয়াৰ যোনখন নটিফিকেশ্যন আছে সেই নটিফিকেশ্যন আপোনালোকে ইয়াত দেখিবলৈ পাইছে। আৰু আপোনালোকে যদি মানে জবটো এপ্লাই কৰে তেনেহ'লে যদি পাই যায় জবটো, তেনেহ'লে 44,000 চেলেৰি পাব পাৰ মান্থ ডে। আৰু 1 বছৰত আপোনালোকৰ হ'বগৈ 5,28,000। তো বহুত ভাল জব হয় এইটো। যদি আপোনালোকে এপ্লাই কৰিব খোজে এপ্লাই কৰিব পাৰে। ৱৰ্কিং ইণ্টাৰভিউ হ'ব, তাৰপিছতহে এইটো আপোনালোকে জবটো পাব। যদি আপোনালোকে এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে, মানে কৰি দিয়ক। আৰু শ্বেয়াৰ কৰি দিব চেনেলটো। আৰু আপোনালোকে এনেকুৱা ধৰণৰ জব নটিফিকেশ্যনৰ কাৰণে মোৰ হোৱাটছআপ গ্ৰুপটো জইন হ'ব পাৰে। আমাৰ হোৱাটছআপ গ্ৰুপটোত জইন হ'ব পাৰে, যোনটোৰ নাম হৈছে জব প্ৰাইভেট আছাম। আপোনালোকে এই হোৱাটছআপ গ্ৰুপটো জইন হ'বৰ কাৰণে ডিছক্ৰিপশ্যনৰ লিংকটো দিয়া আছে, নহ'লে পিন কমেণ্টতো লিংকটো দিয়া থাকিব পাৰে। তো আপোনালোকে গৈ চাই ল'ব। আৰু নটিফিকেশ্যনৰ যোনটো ডিটেইলছ সেইটো আপোনালোকক PDF যোগে মই মানে ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে ডাউনলোড কৰি কিনে চাই ল'ব পাৰে। তো ইয়াতে ভিডিঅ'টো থৈছোঁ। তো আজিলৈ বাই। কালি আকৌ লগ পাম পুনৰ এটা নতুন জবৰ খবৰৰ সৈতে। তো আপোনালোকক কোনো হাৰি নিদিওঁ, চবেই জব মানে বিচাৰি থাকক। তো এয়াই আছিল ভিডিঅ'টো। তো বাই।